যে ওৰা কেনেকুৱা লডিঙলৈ যা চাওক ওৰা মঞ্চ আনবক্সিং কৰিবলৈ গৈছে হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আজি এটা নতুন ব্লগ কৰিবলৈ গৈ আছোঁ তো গাইজ যোৱাবাৰ ভিডিঅ'কেইটাত আপোনাৰ প্ৰগ্ৰেম দুটা দেখুওৱা হ'ল তো প্ৰগ্ৰেম জুবিন দা প্ৰগ্ৰেম আৰু প্ৰিয়ংকা বৰ প্ৰগ্ৰেম দেখুওৱা হ'ল তো গাইজ সেইকেইটা ভিডিঅ' চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব তো আজি এটা নতুন ব্লগ কৰিবলৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক TG07 ব্লগাৰ্ছ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰে ধন্যবাদ তো গাইজ আজি এতিয়া গৈ আছোঁ আমি চচুবাৰী কেলৈ গৈ আছোঁ আপোনালোকক জনাই আছোঁ পিছত ভিডিঅ'টো লাহে লাহে গম পাই যাব চচুবাৰী কেলৈ গৈ আছোঁ তো গাইজ ভিডিঅ'টো এটা মানে স্মৃতিৰূপে থাকি যাব তো গাইজ ভিডিঅ'টো সেইকাৰণে বনোৱা হৈছে তো আজি এটা বিশেষ দিন তো সেইকাৰণে ভিডিঅ'টো মানে বনোৱা হৈছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি এতিয়া গৈ থাকোঁ যাবলৈ ৰেডি না একদম পূৰা তো গাইজ এতিয়া পূৰা আমি গৈ থাকোঁ দেখিছে আজি ৰ'দটো পূৰা টান হয় তো এতিয়া পূৰা ওলালোঁ তো এতিয়া গাড়ীখন উলিয়াই লওঁ ইফালে বাচনটিক একদম মজাকৈ ধুই থৈছোঁ তো গাড়ীখন উলিয়াই লওঁ আপোনালোকে চাই থাকক তো গাইছ এইফালে গাড়ীখন উলিয়ালোঁ গাড়ীখন একদম পূৰা ইয়াত ধুনীয়াকৈ ধুই থোৱা আছে চাওক একদম চিকচিকীয়া হৈ আছে মজা টিংটিঙীয়া কৰি ৰাখিছোঁ এইফালে মা স্কুল যাবলৈ ৰেডি হৈ আছে হাই কথা অঁ গা ধুইছেহে তাৰপিছত এইফালে আমাৰ ভাগিন আমাৰ লগত যাব এতিয়া আমি ভাগিন মই আৰু ৱাইফ তাকে ওলাই আহি আছে তাই তো গোটেই তিনিটা মিলি এতিয়া যাম তো গাইজ চচুবাৰী গৈ আছোঁ কি কৰিবলৈ গৈ আছোঁ ভিডিঅ'টো চাই থাকিলে আপোনালোকে শেষলৈকে গম পাই যাব আৰু ভিডিঅ'টো বহুত স্পেচিয়েল আছে হয় নাই তো গাইজ আপোনালোকে চাই থাকক মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ সুৰে তো গাইজ এতিয়া আমি গোটেই তিনিটা ওলালোঁ ভাগিন ৱাইফ মই গোটেইকেইটা এতিয়া পূৰা চচুবাৰী গৈ আছোঁ চচুবাৰী কেলৈ গৈ আছোঁ ভিডিঅ'টো শেষলৈকে গম পাব হয় নাই চাই থাকক আপোনালোকে বিয়াত স্পেচিয়েল ডে' হয় নাই ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব অ'কে তো এতিয়া আমি গৈ থাকোঁ তো লেটছ গ' এতিয়া আমি বগীনদীৰ পৰা অকণমান মিঠাই চিঠাই কিবা এটা লৈ লওঁ তো গাইজ এয়া পূৰা হেৰি বিস্কুট আৰু এনেকৈ মিঠাই চিঠাই অলপ লৈ ল'লোঁ তো এতিয়া গৈ থাকোঁ পাইছোঁ পদুমণিত বিহু আছে সেইফালে সেইফালে অকণমান দেখাই দিয়া তো গাইজ পদুমণিত বিহু আছে সেইফালে আমি এতিয়া চচুবাৰী যাওঁ বিহু সময় পালে অকণমান দেখাই দিম
পাই গ'লোহি এতিয়া আপোনাৰ কি হয় কি নহয় আপোনালোকে চাই থাকক হা পোৱালিটো ক'লৈ গ'ল চনো কেনেকুৱা লাগিছে ভাল লাগিছে পোৱালিটো ক'লৈ গ'ল এইফালে আছে ন আমাৰ পোৱালিটো ক'লৈ গ'ল পোৱালি উঠিছে চাওক অ'ৰা কেনেকুৱা লেটিঙলৈ যায় চাওক रहा नहीं जाता तड़प ही ऐसी है ना লৈ যা আকৌ লগতে ऐसे कुछ ज्यादा नहीं हो गया मतलब कुछ भी A few moments later তুমি মোরে যে কত জনমরে মোর আপন যে তুমি খুবা তুমি সপোন তো গাইজ ফাইনেলি খাই বৈ হৈ গ'ল তো আপোনালোকে দেখিলে তো গাইজ কথাটো কোৱা নাছিলোঁ তো কৈ দিছোঁ তো আমি পঞ্চমীত খাব আহিছিলোঁ তো জানে 5 মাহ হোৱা গৰ্ভৱতী মহিলা 5 মাহ হোৱাৰ পিছত পঞ্চমীত খাব লাগে মাকৰ ঘৰত গৈ তো সেইটোৱে আমি নিয়ম কৰিবলৈ আহিলোঁ তো গাইজ সেইটো কৰিলোঁ আপোনালোকে দেখিলে তো বাকী আৰু কি হয় কি নহয় আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইজ ফাইনেলি খাই বৈ অকণমান জীয়াই আছোঁ গছৰ তলত আপোনাৰ দেখিছে পৰিৱেশটো তো ইয়াত অকণমান ছাঁহত জীয়াই আছোঁ ফুল গৰম হৈছে তো এইফালে আমাৰ দা পদুমণি বছ চাওক বিহু নাচিব ওলাইছে মঞ্চ আনবক্সিং কৰিবলৈ গৈছে ছোৱালী পতাব যোৱা নেকি jadi saya Oman mau নাচি নাচি মানে নাচনি পতাবলৈ যায় চাওক আমাৰ দা পদুমণি বছ भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी A few moments later খাই বৈ পূৰা অকণমান জীয়া হতা ল'লোঁ তো এতিয়া চবে বিহু চাবলৈ ওলাইছোঁ তো সেইফালে বিহু চাবলৈ পূৰা পূৰা ৰেডি এইফালে ভাগিন সেইফালে খুৰি দি পূৰা এতিয়া চবে মিলি অকণমান বিহু চাম তাৰপিছত গুচি আহিম নাথাকোঁ অকণমান চাম আৰু গুচি আহিম বিহু এইফালে পূৰা মঞ্চ আপোনাৰ ৰেডি পূৰা হয় নাই মঞ্চ কি কৰিবি আনবক্সিং কৰিবি अबे जल्दी बोल कल सुबह पनवेल निकलना है पूरा इहते मंच अनबॉक्सिंग কৰিবলৈ ৰেডি পদুমণি এতিয়া বিহু মঞ্চ আনবক্সিং কৰিব ইহতে আপোনালোকে ভিডিঅ'টো পুৰা চাই থাকক A few moments later বেয়া লাগে বিহু চাই এনেকুৱা বেয়া লাগিলে নাচিব নাজানা गजब बेइज्जती তো বাকী যিয়ে নহওক বিহু চিহু চাই আহিলোঁ এতিয়া অকণমান বহি ঘৰলৈ যাওঁ ফাইনেলি বিহু চালোঁ পঞ্চমীটো খালোঁ চব কৰি মেলি এতিয়া ঘৰমুখী তো গাইজ এইফালে ভাগিন আছে এইফালে ভাগিন এইফালে ৱাইফ পূৰা বহি আহিছে তো গাইজ এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো ঘৰত গৈ ভিডিঅ'টো শেষ কৰি আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক A few moments later তো এই গাইজ ফাইনেলি আহি ঘৰত পাই গ'লোহি অকণমান গা চা ধুই একদম ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ তো গাইজ এতিয়া ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ তো গাইজ আজি ভিডিঅ'টো মেইন ৰিজন আছিলে চচুবাৰীত পঞ্চমীত খুৱাবলৈ নিছিলোঁ তো 5 মাহত পঞ্চমীত খুৱাব লাগে
তো গাইজ সেইটোৱে খুৱাবলৈ নিছিলোঁ। তো আপোনালোকৰ নিয়ম নীতি কেনেকুৱা বিশেষ মই নাজানো, চবৰে বেলেগ বেলেগ হয়, কিন্তু আমাৰ 5 মাহত পঞ্চমীত খুৱাব লাগে, তো তাকে খুৱাবলৈ নিছিলোঁ। তো এইবিলাক স্মৃতি হিচাপে থাকি যাব, তাৰ কাৰণে বনাইছোঁ ব্লগ। তো গাইজ ভাগিন যাবগৈ, তো ভাগিন যাবলৈ ৰেডি এইফালে। তো যাবলৈ ৰেডি। যোৱা কথাটো হ'ল কেলে কি মা গুৱাহাটীলৈ যাব আৰু ঘৰত কোনো নাই, অকল মই আৰু পাপা আৰু আইতা যাব। কাৰণে আমি টিকট তো গাইজ তাই তাৰ কাৰণে এতিয়া যায়গৈ। তো বাকী যিয়ে নহওক লাগিলে ভাগিন এতিয়া যাবগৈ মাৰ লগত। মা যাব, মা মানে তাই থাকিব লাগিব, বা গুৱাহাটী যাব, ব্লা ব্লা ব্লা। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানে। ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুৰ লগত, আৰু ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আগতীয়াকৈ পায়, আৰু বেলটো দবাই পিনি অল কৰি দিব, তেতিয়াহে হ'ব। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। তো টিল দেন টাটা, বাই বাই।